Good morning, my dear friends. মই Jitu Bhagabati আপোনালোক আটাইকে ওয়েলকাম জনাইছো মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে প্লিজ সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশন আপুনি পাই থাকে। তো বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম নেটৱৰ্ক মাৰ্কেটিংৰ সোশ্যাল মিডিয়াৰ যোগেদি কেনেকৈ আমি আমাৰ বিজনেস ডেভেলপমেন্ট কৰিব পাৰোঁ। তো নিশ্চয় অতি ইম্পৰ্টেণ্ট পইণ্ট হয় কাৰণ চাওক আজি প্ৰতিজন মানুহে সোশ্যাল মিডিয়া যেনে ফেসবুক হোৱাটছআপ টুইটাৰ ইনষ্টাগ্ৰামত প্ৰতিজন মানুহ জড়িত হৈ আছে আৰু প্ৰতিজন মানুহৰ মাজত এটা কম্পিটিশ্যন হৈ গৈছে কোনে কিমান কি ধৰণৰ আপডেট ৰেগুলাৰ দিব পাৰে। তো গতিকে এই সোশ্যাল মিডিয়াক আমি আমাৰ মানে কি ব্যৱসায়ৰ এটা পইণ্ট হিচাপে আমি ল'ব পাৰোঁ। আজি ফিল্ডত বহুত মানুহে এইটো কথা কৈছে মোৰ মানুহেই নাই, মই কাক ব্যৱসায়ত জড়িত কৰিম, কাক মই মানে কি প্লেন দেখাম, কাক প্ৰডাক্ট বেচিম। তো স্বাভাৱিকতে এনেকুৱা কুৱেশ্যনৰ সন্মুখীন নিশ্চয় আমাৰ লিডাৰসকলে হৈছে বা এছ'চিয়েটসকলে হৈছে। তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোক আটাইৰে কাৰণে। তো চাওক সোশ্যাল মিডিয়া এটা এনেকুৱা প্লেটফৰ্ম হয় যিটো প্লেটফৰ্মৰ যোগেদি নেকি আমি আমাৰ বিজনেছ ডেভেলপমেণ্টৰ কাৰণে ইজিলি আগবাঢ়ি যাব পাৰোঁ। তো কেনেকৈনো আগবাঢ়িম? তো চাওক আজি প্ৰতিজন মানুহ সোশ্যাল মিডিয়া ফেসবুক হোৱাটছআপ টুইটাৰৰ যোগেৰে মানে কি নিজৰ আপডেট দি থাকে। গতিকে তেনেকুৱা কিছুমান মানুহক আপুনি পাৰ ডে টাৰ্গেট কৰিব পাৰে। সাপোজ এটা দিনত আপুনি 10টা মানুহ টাৰ্গেট কৰক, নতুন 10জন মানুহৰ লগত আপুনি চিনাকি হওক আৰু সেই চিনাকি হোৱা মানুহখিনিক একেদিনাই নহয় লাহে লাহে গ্ৰেজুৱেলি মানে কি পৰ্যায়ক্ৰমে তেওঁলোক মানে কি ব্যৱসায়ত আমি জড়িত কৰাব পাৰোঁ। তাৰ কাৰণে আমি এটা চিষ্টেমত যাব লাগিব। তো মই ডাইৰেক্ট কোনো ফৰ্মুলাত নাযাওঁ, ফৰ্মুলা মাথাত নোসোমাই বহুতৰ, গতিকে ফৰ্মুলা ক'ব নাযাওঁ, ডাইৰেক্টলি মই চিম্পুলকৈ আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ যে কেনেকৈ আপুনি ফেচবুকৰ যোগেৰে নিউ প্ৰস্পেক্ট আপুনি পাব পাৰে। তো চাওক ফেসবুকৰ যোগেৰে প্ৰতিজন মানুহৰ আপডেট বা তেওঁলোকৰ প্ৰফাইল আমি গম পাওঁ যে মানুহজন কেনেকুৱা ধৰণৰ, পাওঁ নে নাপাওঁ, নিশ্চয় পাওঁ। তো তেনেকুৱাকে ধৰণে কিছু মানুহ পাৰ ডে আপুনি 10জন, তাতকৈ বেছি টাৰ্গেট নকৰিব, কাৰণ পাৰ ডে আপুনি 10টা মানুহকেই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাওক, 10টাতকৈ বেছি নপঠাব। ৰেগুলাৰ যদি এই ধৰণে ৰিকুৱেষ্ট আপুনি পঠাই থাকে তেতিয়াহ'লে আপোনাৰ একাউণ্টটো ফেচবুকে হয়তো ব্লক কৰি দিব পাৰে। গতিকে মেক্সিমাম 10টা, 10জন মানুহক আপুনি ৰিকুৱেষ্ট পঠালে, আজি পঠাইছে কাইলৈ পঠাওক এনেকৈ ৰেগুলাৰ পঠাওক। তো 10জন মানুহক ৰিকুৱেষ্ট পঠোৱাৰ লগে লগে 10জনৰ হয়তো 4-5জনে আপোনাক ফ্ৰেণ্ড একচেপ্ট কৰিব, নিশ্চয় কৰিব। তো একচেপ্ট কৰাৰ লগে লগে আপুনি তেওঁক এটা সুন্দৰকৈ মেছেজ আপুনি কৰক। কেনেধৰণে কৰিব? থেংক ইউ ফৰ একচেপ্টিং মাই ৰিকুৱেষ্ট, ফ্ৰেণ্ড ৰিকুৱেষ্ট। হ'ব বাৰু নে? যদি ইংৰাজীত পঠাত অসুবিধা হয় আপুনি অসমীয়াতে ধুনীয়াকৈ লিখি দিয়ক তলত যে ধন্যবাদ, আপুনি যে মোৰ মানে কি ফ্ৰেণ্ডশ্বিপ ৰিকুৱেষ্টটো একচেপ্ট কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ, আৰু মই আপোনাৰ ফেচবুক প্ৰফাইলটো চাইছোঁ, ইউ আৰ এ গ্ৰেট ছাৰ। এনেকৈ আপুনি এটা মেছেজ কৰিলে বা মেছেজ কৰি দিয়াৰ লগে লগে মানুহজনে মেছেজটো চাবনে নাচায়? ডেফিনেটলি চাব। আৰু লগতে আপুনি তেওঁৰ কিছুমান মানে কি ভাল লগা ফটো, ভাল লগা কিবা কিবি আপুনি তেওঁৰ লাইক কৰক, তাত কমেণ্ট কৰক। আৰু লগতে কিবা যদি ভিডিঅ' মানে কি ধৰক এনেকুৱা ভিডিঅ' কিছুমান শ্বেয়াৰ কৰিছে যিবিলাক সকলোৰে কামত অহা, কিবা নিউজ শ্বেয়াৰ কৰিছে, কিবা ভাল ভিডিঅ' এটা শ্বেয়াৰ কৰিছে তেওঁ, তো সেই ভিডিঅ'টো আপুনি আকৌ শ্বেয়াৰ কৰি দিয়ক। তো আল্টিমেটলি সেই মানুহজনৰ আপুনি কি নটিচত আহি যাবনে নাযায়? সেই মানুহজনৰ লক্ষ্যত পৰি যাব যে এইজন কোন হয়, মোৰ প্ৰফাইলত ইমান ইণ্টাৰেষ্ট দি আছে। কাৰণ আজিৰ দিনত চাওক অপ্ৰিয় হ'লে এটা কথা সঁচা যে আজি ফেচবুকত মানুহ ইমান অভ্যস্ত হৈ গৈছে, মানুহে লাইকৰ দিবা না, এটা লাইক কেনেকৈ পাব পাৰে মানুহে সেইটোতেই ব্যস্ত থাকে। গতিকে সেইটোৰ সুবিধা আপুনি ল'ব লাগে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ যোগেৰে। তো মানুহজনক মেক্সিমাম প্ৰায় ফটোত তেওঁৰ লাইক কৰক, তেওঁৰ ভিডিঅ'ত লাইক কৰক, তেওঁক ভাল ভাল কমেণ্ট কৰক, আৰু দেখিব মানুহজন লাহে লাহে আপোনাৰ প্ৰতি ইণ্টাৰেষ্ট হ'ব যে এইজন কোন হয়, মোৰ প্ৰফাইলত ইমান ইণ্টাৰেষ্ট দি আছে। তো ডেফিনেটলি সেইজন মানুহ ইণ্টাৰেষ্ট হৈ যাব আপোনাৰ প্ৰতি। তো এই ধৰণে একেদিনাই নহয়, লাহে লাহে কৰক এই কামটো। তো লাহে লাহে কৰি যোৱাৰ পিছত প্ৰথম 10টামান দিন তেওঁ হাই হেল্ল' কিবা কিবি গুড মৰ্ণিং কিবা কিবি মেছেজ আপুনি শ্বেয়াৰ কৰক, আৰু 10 দিন পাৰ হৈ যোৱাৰ পিছত তেখেতে যেনিবা আপোনাক সোধা নাই, বাট আপুনি তেওঁৰ পৰা তেওঁৰ নাম্বাৰটো লোৱাৰ প্ৰয়োজন আছে, বা তেখেতে যেনিবা আপোনাক সোধাই নাই এই ধৰণে যে আপুনি কি কৰে, তথাপিও তেওঁক আপুনি 10 ডেজ পিছত, একেদিনাই নহয় 10 ডেজ ৰেগুলাৰ মেছেজ কিবা কিবি কৰাৰ পিছত 10 ডেজ পিছত তেওঁৰ পৰা আপুনি কি খোজক, তেওঁৰ ফোন নম্বৰটো খোজক। তো মেক্সিমাম চাওক আজি ফেচবুকৰ যোগেৰে মেক্সিমাম মানুহৰ ফোন নম্বৰ আমি ফেচবুকত পাই যাওঁ, কিন্তু কথাটো হ'ল ফেচবুকৰ পৰা ফোন নম্বৰ উঠাই আপুনি তেওঁক কল কেতিয়াও নকৰিব, তেওঁৰ পাৰ্মিশ্যন লৈহে তেওঁক আপুনি কল কৰক। তো তেওঁক আপুনি মেছেজ কৰক যে আপোনাৰ ফোন নম্বৰটো দিব নেকি। তো ইমান দিন আপুনি লাইক কৰিছে, কমেণ্ট কৰিছে, ইণ্টাৰেষ্ট দিছে, ডেফিনেটলি ফোন নম্বৰটো দিব। তো ফোন নম্বৰ দিছে মানে তেওঁ আপোনাক পাৰ্মিশ্যন দি দিলে যে য়েছ আপুনি মোক কল কৰিব পাৰে, ইউ কেন কল মি। গতিকে তেওঁ যিহেতু আপোনাক মানে কি পাৰ্মিশ্যন দি দিলে, তেতিয়া তেওঁক আপুনি ফোন কৰি দিয়ক। আৰু ফোন কৰি কি কথা পাতিব? ফোন কৰি প্ৰথমতে তেওঁক আপুনি ধুনীয়াকৈ কওক যে আপোনাৰ প্ৰফাইলটো বহুত ভাল লাগিলে, ভাল ভাল পোষ্ট আপুনি শ্বেয়াৰ কৰিছে, ভাল লগা ফটো কিছুমান আছে, বহুত ঘূৰিলে ফুৰিলে এনজয় কৰি আছে নহয়,
গতিকে এই ধৰণে তেওঁৰ প্ৰফাইল অনুযায়ী আপুনি তেওঁৰ মানে কি ধৰণে প্ৰশংসা কৰি যাওক আৰু এই ধৰণে প্ৰশংসা কৰি কৰি তেওঁৰ লগত কথা পাতক তো কথা পাতিলে কিছু সময় কথা পাতি আপুনি ফোন ৰাখি দিয়ক নেক্সট আপুনি যদি তেওঁৰ সেই নাম্বাৰটো হোৱাটছআপ কানেক্ট হৈ আছে তো তেওঁ নিশ্চয় জনাব যে মোক হোৱাটছআপতো পাব তো হোৱাটছআপৰ যোগেদি গুড মৰ্ণিং গুড নাইট বিভিন্ন ধৰণৰ মেছেজ কিবা কিবি ইম্পৰ্টেণ্ট পইণ্ট আপুনি শ্বেয়াৰ কৰি যাওক আৰু লাহেকৈ এই ধৰণে আপুনি সোধোতে এটা মই তেওঁ আপোনাক ক'বলৈ বাধ্য হ'ব যে আপুনি কি কৰে তেতিয়াহ'লে মই আগৰ ভিডিঅ'টোত যে কৈছিলোঁ সেই ধৰণে আপুনি তেওঁক আপুনি কথা পাতি দিয়ক সেই মানুহজন আপুনি আপোনাৰ ব্যৱসায়ত জড়িত কৰিব ডেফিনেটলি পাৰিব যে বন্ধু বান্ধৱীসকল এই ধৰণে আমি ফেচবুক বা ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়াৰ যোগেদি আমি আমাৰ ব্যৱসায়টো ডেভেলপ কৰি লৈ যাব পাৰোঁ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাবচোন আৰু যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব কাৰণ চাওক লাইক কৰিলে মই টকা নাপাওঁ দেই লাইক কৰিলে আপোনালোকৰ পৰা মই উৎসাহ পাওঁ এটা কমেণ্টে মোক বহুতখিনি এনাৰ্জি দিয়ে গতিকে লাইক কমেণ্ট মোক কৰি দিব আৰু ভিডিঅ'টো আপোনাৰ টীমৰ লগতো শ্বেয়াৰ কৰিব কাৰণ আপোনাৰ যোগেদি আপোনাৰ টীমো যাতে এই ভিডিঅ'ৰ যোগেদি উপকৃত হ'ব পাৰে সদৌতিসকল আটাইকে বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নমস্কাৰ জয় হিন্দ